ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰো ভাল। আজি মই আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপি মানে আজি পিঠাৰ ৰেচিপি। আজি মই কলপাতত দিয়া পিঠা বনাই দেখাম আপোনালোকক। মইনো কলপাতত দিয়া পিঠা কেনেদৰে বনাওঁ আপোনালোকক আজি মই দেখাই যাম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এখন কলপাত আনি লওঁ। এইখন মেইন আমাৰ বাৰীৰ কলপাত কাটিম, মায়ে কাটি দিব। সিফালে দি ভাল হ'ব না? এটা কথা আজি আপোনালোকে মন কৰিছেনে বাৰু? আজি মোৰ কাপোৰযোৰৰ কালাৰটো একে কলপাতৰ কালাৰৰ নিচিনা মিলাই লৈছোঁ। এতিয়া মই কলপাতখিনি ধুনীয়াকৈ ধুই ল'ম। ধুনীয়াকৈ ধুই ল'ম। এইখিনি কলপাতত বহুত কিবা কিবি পোক পৰুৱাও থাকে, সেইকাৰণে চাফা কৰি ধুই লোৱাটো প্ৰয়োজন। এতিয়া ৰ'দত এনেকৈ শুকাই ল'ম। ৰ'দত শুকাই ল'লে পিঠাকেইটা ধুনীয়া হ'ব। এয়া মোৰ ফুলখিনি দেখিছেনে? ইমান মৰম লাগিছে। এইখিনি ফুল পুৱায়ে ফুলে এনেকৈ। মোৰ ফুলনিৰ বাগিচা এইখন, সৰু সৰু মোৰ ফুলনিৰ বাগিচা। কলপাতখিনি আমাৰ ৰ'দত ধুনীয়াকৈ শুকাই গ'ল। মই প্ৰায় আধা ঘণ্টামান পিছত এইখিনি লৈ গ'লোঁ ভিতৰত। এতিয়া মায়ে মোক ধুনীয়াকৈ পাতখিনি ৰেডি কৰি দিব। মায়ে মোক বহুতখিনি হেল্প কৰে দেই। এইখিনি মায়ে ধুনীয়াকৈ কাটি দিব। মই ভালকৈ নাজানিম, সেইকাৰণে মায়ে কাটি দিব এইখিনি। এয়া মায়ে কাটি আছে। কলপাতৰ সেই মাজৰ ঠাৰিডালেৰে আমি এই পিঠাটো বান্ধিম। ঠাৰিডাল ৰাখি দিছে মায়ে, সেইকাৰণে এনেকৈ পিঠাটো বান্ধিম আমি কলপাতৰ। পাতখিনি আমাৰ প্ৰায় কটা, এনেকৈ গোটেইখিনি পাত কাটি লোৱা ৰেডি হৈ গ'ল। পাতখিনি মই মুচি ল'ম পিছত ধুনীয়াকৈ। এইখিনি এয়া মই গুড়াৰ পৰিমাণটো মোৰ কমেই হৈছে। মই বাৰু গুড়া ল'ম আৰু নিমখ দি লৈছোঁ প্ৰথমতে। এয়া নিমখ দি লৈছোঁ আৰু মই গুড়া অকণমান দি ল'ম এনেকৈ। কলপাত যিহেতু মোৰ দেখিছে বেছি আছে, এতিয়া মই নাৰিকলখিনি ৰুকি ল'ম। নাৰিকলখিনি এফাল নাৰিকল লৈছোঁ মই, ৰুকি ল'ম এতিয়া। এইবাৰ কেমেৰামেন বুবুই মোৰ। এইখিনি মোৰ নাৰিকলখিনি ৰুকি হৈ গ'ল ধুনীয়া কৰি। এতিয়া মই গুড়াখিনি ৰেডি কৰিম সানি। এয়া নাৰিকলখিনি মিক্স কৰি লৈছোঁ। মই আগতে নিমখ দিয়ে লৈছোঁ গুড়াখিনিত। এনেকৈ মই নাৰিকল গোটেইখিনি দিম। এফাল নাৰিকল লৈছোঁ, গোটেইখিনি লাগিব ইয়াত। এনেকৈ নাৰিকলখিনি অলপ অলপকৈ মিক্স কৰি ল'ম ফাৰ্ষ্ট। পানী প্ৰথমতে দিয়া নাই। এয়া দিছোঁ চেনি অকণমান দিছোঁ। মানে চেনি নাৰিকল দিলে এনেও মিঠা হয়। আমাৰ ঘৰত এনেও চেনিটো কমকৈ খোৱা যায়। এয়া মই অকণমান পানী দি এনেকৈ সানি ল'ম। বেছি পেনপেনীয়া নকৰোঁ ডোটো, কাৰণ কলপাতত দিয়া কথা যিহেতু। কলপাতত দিলে এনেকৈ ওলাই যাব পেনপেনীয়া কৰিলে। আটা যেনেকৈ মুঠা হয় তেনেকৈয়ে মই মুঠিছোঁ। এয়া মই চাই থাকক আপোনালোকে কিমানকণ মই পানী লৈছোঁ। এইখিনি মই তেতিয়ালৈকে মুঠিম যেতিয়ালৈকে কাঁহীৰ পৰা ধুনীয়াকৈ এৰা নিদিয়ে। গোটেইখিনি আটা মৰাৰ নিচিনা ধুনীয়াকৈ মাৰি ল'ম। এইখিনি দেখিছেনে? নাৰিকলৰ গ্ৰেভিটো ভিতৰত ধুনীয়াকৈ সোমাই যাব যেতিয়া,
আৰু নাৰিকল দিলে সকলো পিঠাই সোৱাদ লাগে নহয় জানো। এয়া মোৰ ধুনীয়াকৈ দৌৰটো ৰেডি হৈ গ'ল। এনেকৈ মই কৰিছোঁ, দেখিছেনে ধুনীয়াকৈ আঠা লাগি ধৰা নাই। এতিয়া কলপাতত দিব, ধুনীয়া হ'ব। এইখিনি মই অকণমান টাইম ঢাকনি লগাই থৈ দিম। ইফালে মই কুকাৰত এনেকৈ পানী গৰম হ'ব দিছোঁ। পিঠাটো মই আজি কুকাৰত বনাম। আনফালে মই এইখিনি কলপাতখিনি ধুনীয়াকৈ চাফাকৈ মুচি ল'ম। মানে যিহেতু ধুইছোঁ কলপাতখিনি, তথাপিও মানে এবাৰ মুচি ল'লে ভাল লাগে আৰু। এনেকৈ চাফাকৈ মুচি ল'ম এতিয়া গোটেইখিনি কলপাত। ইফালে মই গোটেইখিনি যোগাৰ ৰেডি কৰি লৈছোঁ। এয়া লৈছোঁ কলপাতৰ ঠাৰি, মানে পিঠাটো বান্ধিবৰ কাৰণে কলপিঠাটো বান্ধিম কলপাতৰ ঠাৰিৰে। এয়া লৈছোঁ গুড়াখিনি, মোৰ পেষ্টটো এয়া লৈছোঁ। বেলনাৰ বাৰীডালেদি মই পিঠাটো ধুনীয়াকৈ চেপেটা কৰি ল'ম, তেতিয়া দেখিবলৈ ভাল লাগে আৰু। এয়া লৈছোঁ, গৰম পানীটো হৈ আছে আৰু মই পিঠাটো বনাই লওঁ। কেনেকৈ বনাওঁ এইখিনি মাজত এনেকৈ দি দিছোঁ দৌৰটো। মই দেখিছেনে ইমান ধুনীয়া হৈছে। আগতীয়াকৈ এনেকৈ সানি থৈ দিলে পিঠাটো দিব ভাল হয়। আৰু কলপাতখন যদি আমি ৰ'দত শুকাই লওঁ, তেতিয়া কলপাতখন ফাটি নাযায়। মোৰ কলপাতখন ফাটি যোৱা নাই, দেখিছেনে। বহুতে সেকি লয়, জুইত সেকি লয়, কিন্তু মই সেকি লোৱা নাই, ৰ'দত দিছোঁ। ৰ'দত দিলে বেছি ভাল হয়। এনেও এইকেইদিন বহুত কাঢ়া ৰ'দ দি আছে, শুকাই গৈছে ধুনীয়াকৈ। এয়া মই এনেকৈ এবাৰ চেপেটা কৰি লৈছোঁ। এতিয়াহে মোৰ কেমেৰামেন আহি গৈছে। মায়ে কেমেৰা ধৰি আছে বৰ্তমান, শাহু মায়ে। কাৰণো শাহু মা এনেকুৱা হ'ব পাৰে কওকচোন। মোৰ শাহু মা সঁচাকৈ মৰমীয়াল। শাহু বোৱাৰী নহয়, এনে একদম আমি মাক জীয়েক থকা যেন দিওঁ। মা আৰু মই পূৰা একদম বিয়নী মেল মাৰি থাকোঁ। এয়া দেখিছেনে, কথাৰ পাকত মই পাহৰিয়ে গৈছিলোঁ পিঠাৰ কথা। এয়া মই এনেকৈ দি দিছোঁ পিঠা, মাজত এনেকৈ দি দিছোঁ। যদি কলপাতখন সৰু যেন লাগে, দুখন কলপাতো দিব পাৰে। মই এনেকৈ পিঠাকেইটা উতলা গৰম পানীত মাজে মাজে দি আহি আছোঁ। দেখিছে আপোনালোকে, একে প্ৰচেছতে কৰিছোঁ পিঠাকেইটা। ইয়াতে একো ডিজাইন দিব পৰা নাই বেলেগ, যিহেতু কলপাতত দিছোঁ। এনেকৈ বান্ধি লৈছোঁ। কলপাতৰ যিটো গোন্ধ, সেইটো গোন্ধ বইল কৰাৰ পিছত পিঠাকেইটা ৰৈ যায়। এইটো পিঠা বহুতে বেলেগ বেলেগ ধৰণৰকৈ বনায়, মই এনেকৈ বনাওঁ। এনেকৈ ভাল লাগে খাবলৈ। এইখন ডাঙৰ, এইখন কাৰ কাৰণে হ'ব? এইখন মোৰ হাজবেণ্ডৰ কাৰণে, মিষ্টাৰ হাজবেণ্ডৰ কাৰণে এখন ডাঙৰকৈ বনাই থওঁ। ইফালে এইখন কলপাতত বনাব বেছি ভাল হৈছে। এনেকৈ চেপেটা কৰি দিছোঁ। এয়া দেখিছেনে, কলপাতটো ফাটি যোৱা নাই, দেখিছেনে আপোনালোকে ধুনীয়াকৈ। ৰ'দত যে শুকাই আনিছিলোঁ, বান্ধি দিছোঁ এতিয়া। আজি কিন্তু কেমেৰামেন কোন আপোনালোকে অনুমান কৰিছে। মায়ে কেমেৰা ধৰি আছে যিহেতু অলপ গড়বড় কৰি আছে মায়ে। এয়া ধুনীয়াকৈ মই এনেকৈ একে প্ৰচেছত বান্ধি আছোঁ আৰু উতলা গৰম পানীত দি আছোঁ। এয়াই, বেলেগ একো নাই আৰু, ইজি প্ৰচেছ এইটো। এতিয়া মই এনেকৈ ঢাকনি পাত লগাই দিছোঁ। আকৌ মই এনেকৈ পিঠাটো বনোৱা হোৱাৰ লগে লগে দুটা তিনিটা এনেকৈ দি দিছোঁ। দেখিছে,
মই এটা পিঠা এনেকৈ দেখাই দিছোঁ আপোনালোকক। বহুত গৰম আছে দেই, চুবই নোৱাৰি। তথাপিও মই খুলি দেখাই দিছোঁ। দেখিছে পিঠাটো কি ধুনীয়া হৈ ওলাইছে। এয়া অকণমান পানী আছে, যিহেতু মই উঠাইছোঁ মাত্ৰ। পিছত মই খৰাহী এটাত ধুনীয়াকৈ কাঢ়ি থ'ম, খৰাহী এটাত। তেতিয়া পিঠাটোৰ পৰা পানীটো গুচি যাব, পানীত ৰাখিব নোৱাৰি। এয়া মই গৰমত চুবই পৰা নাই। খাওঁ খাওঁ লাগিছেনে বাৰু? মই পিঠাখিনি ধুনীয়াকৈ খৰাহী এটাত এনেকৈ ৰাখি থৈ দিছোঁ পানীটো যাবৰ কাৰণে। এতিয়া শাহু বোৱাৰীয়ে মিলি গাখীৰ চাহৰ লগত পিঠাৰ জুতি ল'ম। এয়া দেখিছেনে, চাহ বনাই আছোঁ মই। গাখীৰ চাহৰ লগত পিঠাৰ জুতি ল'ম আৰু বাতিত চাহ ল'ম দেই আমি। আগতেতো মানুহবিলাকে বাতিতে চাহ খাইছিল ন এনেকৈ। এয়া পিঠা লৈছোঁ, শাহু বোৱাৰীয়ে মিলি পিঠা চাহৰ লগত জুতি ল'ম এতিয়া। তো ফাইনেলি আমাৰ পিঠা ধুনীয়াকৈ ৰেডি হৈ গ'ল, দেখিলে আপোনালোকে। এয়া আমি এতিয়া খাম। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ। আমি চাহ খাই লওঁ নে কি? মাও আহি গ'ল চাহ খাব। শাহু বোৱাৰী মিলি চাহ খাম পিঠাই দি। আজি আৰু ভাত নাখালোঁ, পুৱাৰ ভাত। কেনেকুৱা? বঢ়িয়া